তো গাইজ কি খবৰ আপোনালোকৰ আৰু আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মই বহুত দিনৰ মূৰত ভিডিঅ' এটা বনালোঁ মানে ভিডিঅ' আছে মই দিয়া নাই দিম লাহে লাহে আগতে এইটো ভিডিঅ' দি ল'লোঁ মই ইতান নিবাইছোঁ হেলমেট টিকটা ঘৰত ইতান হেলমেটটো চাফা কৰি কিনে মই যাম ভূটান ভিডিঅ'টো শেষ গ'লে চাই থাকক ভূটান কিয় যাই আছোঁ কাৰ লগত যাইছোঁ সকলোবিলাক গম পাব যিহেতু আমি যাই আহিলোঁ শ্বিলঙত গৈছিলোঁ কাৰত কিন্তু কাৰত যাই যিটোহে বমি হৈছে সেইটো কাৰণে আমি যাম আজি ভূটানত ৰিপুণদাৰ লগত কি গাড়ী লৈ যাম আমি আজি লৈ যাম আমি BMW RR310 একদম পুৰা ধুনীয়াকৈ কিন্তু মোৰ নহয় কাৰ মোৰ ট্ৰেইনাৰ ৰোহিত ভাই আৰু ৰিপুণ দাই চলাব হিমালয়ান আৰু কিন্তু ডিম্পুৰ নহয় মোৰ হয় এইটো আপোনাৰ নিজৰ হয় কিন্তু আমি ৰিপুণ দাতকৈ অলপমান ওপৰত যাম BMW যাম যাব আৰু ইনকে বাইকত বহি কিনে ভূটানক গেলি যাত্ৰা আৰম্ভ কৰি দিলোঁ মানে ভূটানত এইবাৰ মই যিহেতু ফাৰ্ষ্ট যাই আছোঁ সেইকাৰণে কিবা এটা ভাল লাগিছে মনটো আৰু BMWত মই বৈছোঁ আৰু আগতে হিমালয়ানখনত বৈছোঁ পূজা বৌ আৰু ৰিপুণ দা আৰু এই গুৱাহাটীৰ দাদাটো আৰু মই বৈছোঁ BMWখনত আৰু এই পাহাৰ দেখি কিনে কিবা এটা ভাল লাগছে যিহেতু আমি পাহাৰৰ তাতে যাইছোঁ অলপ ঠাণ্ডা নেকি তাতে মই একো আনা নাই চাৰ্টটোৱে পিন্ধিছোঁ হ'ব দিয়ক বাদ দিয়ক এইগিলাখান আমি চাহ বাগানৰ মাজেদি যাই আহি পালোঁ ফাইনেলি ভূটান আৰু ভূটানখন কিবা এটা চাফা দিয়ক গাইছ কিবা এটা নহয় চাফাই ভূটানখন আৰু ইনকে আমি পাহাৰৰ ওপৰত উঠি ফাইনেলি পালোঁ সেই জেগাটো আৰু এই জেগাটোৰ নামটো মই পাহৰি গ'লোঁ এই এন্দক মানে কৈ আছোঁ এইটো খোলবা মানে সেইটো তাৰে ভিতৰে যাই কিনে সেৱা কৰে সেন্দে না অসমীয়া বুজি পায় না হিন্দী বুজি পায় সেন্দৰ ভাষাতে কিবা কিবি কৈ আছে আমি আকৌ বুজি পোৱা নাই আমি কৈছোঁ খুলি দি তাৰপিছত খুলি দিলা গ'লোঁ আৰু তাতে সেৱা কৰি ওলাই আহিলোঁ আৰু চাওক ভূটানখন কিয় চাফা নহ'ব কওকচোন এনেকৈ চব মানুহ ওলাই আহি কিনে চাফা কৰে আমাৰ তাতেও যদি এনেকৈ চাফা কৰিলোঁ হয় বাকী সেই আৰু চাফা কৰি থাকে কাৰণে চাফা হৈ থাকে লেতেৰা কৰিলে লেতেৰা হ'ব আমাৰ তাতেও যদি চাফা কৰি থাকোঁ চাফা হ'ব লেতেৰা কৰোঁ কাৰণে লেতেৰা হৈছে বাকী ইতান সেই আমি কিবা অলপ খাব যাই আছোঁ মানে ৰাতিপুৱা আহিছোঁ না অলপ ভোক লাগি আছে ৰাতিপুৱা মানে 11টা মানত ঘৰৰ পৰা ওলাইছোঁ ইতান বাজিল 1টা না 2টা বাজিল ইতান কিবা খাব যাই আছোঁ খাওঁ আৰু ভিডিঅ' বনাইছোঁ আৰু ইতান মই বগামাটিতো যাব লাগিব ৰ'ব আৰু ধাবাই না হোটেল এখনত সোমাইছোঁ এই চাওক মানে কিবা এটা ভাল লাগছে দৃশ্যটো এখন দলঙত যাম চাগে ফটো চটো উঠিম ৰিল চিল বনাম ইনষ্টাগ্ৰামত যাব চাব ৰিল চিল ফটো চটো গোটেই দাবাই দিব লাইকৰ বটনটো যাতে বেয়া যায় খবৰ ভাল আৰু এইফালে আছে নেথে থেংক ইউ আৰু চাব আৰু আমি বগামাটিত গা চা ধুলোঁ আৰু গা ধোৱা বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ মোৰ মোবাইলটো ৱাটাৰপ্ৰুফ নহয় এই অৰূপতে কৰিছে আইফোন এদি আৰু গোপ্ৰ দি হ'ব দিয়ক গাহে ধুইছোঁ গা ধোৱানো কি চাব নাই আমি এতিয়া ৰুটি চুটি খাম ৰুটি চুটি খাওঁ ভিডিঅ' বনাই আছোঁ আৰু যাই আছোঁ শিলেদি মস্ত পিছলাহাতে পল্লি মানে মৰি মাৰি চেণ্ডেল হাতত লৈ যাব লগা হৈছে আৰু সেইদিনা বেতাল দাহঁতে এই সেইখিনিত খানা খাইছিল এইটো নদী পাৰ হৈ গৈছে আৰু জাগা বিচাৰি বহুত সময় ঘূৰিলোঁ মানে গা চা ধুই উঠি কাপোৰ চাপোৰ ভালকৈ কিনে জাগা বিচাৰিলোঁ এই জাগা মানে চাই অলপ জাগাত চাই থাকিলে খাব নোৱাৰি না সেইকাৰণে ইয়াৰ পৰা আমি ইয়াতে খাম হোটেলত ইয়াৰ পৰা লৈ লওঁ ৰুটি মাংসটো ঠাণ্ডাই হোৱা নাই গম পালা আৰু এতিয়া গাড়ীৰ পৰা আমি বস্তুগিলা নি আছোঁ এই হোটেলত গ'লি তাতে খাম আমি আৰু দাম গোটা না মাংসটো দাদা আৰু এতিয়া বস্তুগিলা নিওঁ ৰ'ব আপোনালোকক ভালকৈ দেখাব পৰা নাই আৰু একেলগতে দুটা চেনেলৰ কাৰণে ভিডিঅ' চলি আছে এই গোপ্ৰটো দি চলি আছে শুভেনকাই ভ্লগছৰ কাৰণে আৰু আইফোনটো দি চলি আছে হেৰি ইনষ্টাগ্ৰামৰ ৰিল আৰু এইটো মোবাইলেদি চলি আছে মোৰ ইউটিউব চেনেলৰ কাৰণে দেওয়া কাৰণে গাইছ ইমান সৰু ৰাস্তা এইটো দি যাবাই নোৱাৰি আগত এটা ৰাস্তা আছে সেইটো দি যাওঁ ৰ'ব আৰু আমি আছোঁ বগামাটিত আপোনালোকক কৈছোঁ না নাই মই পাহৰিয়ে গৈছোঁ ৰ'ব
কৈছোঁ কিজানি একবাৰ আগতে আমি বগামাটিত আছোঁ এই বগামাটিৰ ভিতৰতে ইয়াতে খাওঁ ৰ'ব কিবা কিবি কিয় লাগব অনু লাগব কি পিঁয়াজ আলু লাগব চিনি কিয় গোটা নাখা আৰু গাইছ আমাৰ খাৱা লোৱা পৰ্বটো শেষ এতিয়া গাড়ীত অলপমানে বহু যিহেতু জাগা বেছি নাছিল আমি সৰুকেইটা আগতে খাই ল'লোঁ এতিয়া ডাঙৰকেইটা খাব আৰু চুলিকেইটালৈ ভালকৈ নাথাকে মই তেল নলগলি মানে এতিয়া গাড়ীত বহু অলপ খোলাই নাই